hello guys, welcome back to my YouTube channel Sora Vlog and Dance. तो আজি আপোনালোক দেখাম ডেইলি ব্লগ মই কি কৰি আছো ডেইলি ব্লগত তো আপোনালোকে চাওক ডেইলি ব্লগ তো এতিয়া মানে আমাৰ বাবাই গাহৰি মাংস আনিছে তো আপোনালোক দেখাই আছো গাহৰি মাংস আৰু পাপাই গাহৰি মাংসটো দি কেনে মছলা আনিব গৈছে এতিয়া মছলা আনাৰ পিছত পাপাই গাহৰি মাংস বনাব আৰু আমি খাম তাকে আপোনালোকক অলপমান দেখাই দিও কি নেকে বনাই কি আৰু কিমানখিনি আনিছে চাই লওক এয়া গাহৰি মাংস এইখিনি এয়া গাহৰি গুতে এইবিলাক যোনে পৰ্ক লাভাৰ তাহাতে গম পাব গাহৰি টেষ্ট কিমান মজা এইবিলাক গুতে আৰু বাৰ্থডে ব্লগটো যে দিছিলো কেনেকুৱা পাইছে কমেন্টত ক'ব একবাৰ আৰু মই মানে ডেইলি ব্লগ দি থাকিম আজি ভাবিছো মই এতিয়া ডেইলি ব্লগ দিম তো আপোনালোকে যদি সাপোৰ্ট কৰে তেনেহলে মই ডেইলি ব্লগ দিম আৰু যদি সাপোৰ্ট ভাল নাপাও তেনেহলে মই ডেইলি ব্লগ নিদিও সপ্তাহত এদিন ভিডিও দিম চাব আপোনালোকে তো চাওকচোন আৰু কমেন্ট কৰক মোক এয়া আমাৰ এতিয়া মাংস পুৰা বনোৱা হৈ আছে গুতে কেমেৰা ধুঙা হৈ গৈছে এতিয়া চাওক এয়া মায়ে বনাই আছে এইবিলাক ডেইলি ব্লগত তো এইবিলাকে দেখাব লাগিব বেলেগ একো দেখাব নোৱাৰো এইবিলাকে দেখাই আছো এতিয়া মই খাম আৰু এইবিলাক চাওক ইয়াতে ধনিয়া আৰু কচু আছে এইটো মোৰ এক্সট্ৰা হয় আৰু পাপাই কচু দি কেনে বা এইবিলাক দি কেনে খাব মই ইমান এইবিলাক কচু নাখাওঁ সেইকাৰণে ইয়াতে হ'ব আৰু মায়ে তো এইবিলাক নাখায় পাপাই কণী আনিম বুলি কৈছিলে কণী আনিব পাহৰি গ'ল আৰু এতিয়া মায়ে অকল সুদা ভাত খাব আৰু আমি এইবিলাক গাহৰি দি খাম তো এতিয়া এইবিলাক চাওক এইখিনি গাহৰি আৰু মই এইখিনি ভাত খাম এইখিনি গাহৰি দি মই এতিয়া ভাতখিনি খাম চাওক কেনেকুৱা লাগে ইয়াতে এতিয়া পাপা এতিয়ালৈকে দিয়া নাই আৰু মোৰ ৰেডি মই এতিয়া ভাত খাওঁ তো এয়া গাহৰি বম টেষ্টি হৈছে কিন্তু দেই বিলাহী দি দিছে ধনিয়া পাত দিছে আলু গাহৰি আৰু ভাত খাই দিও একদম দগৰি দিয়ক The next day. তো এতিয়া মই যাই আছো স্কুলৰ কাৰণে এইবিলাক গোটেই ড্ৰেছ এতিয়া মই পিন্ধি ল'ম আৰু এতিয়া মই গা চা ধুই আহিলো এয়া তো এয়া গধূলি সময়ত আমাৰ পাপাই বনাইছে ঘৰতে ম'ম' আৰু এতিয়া আমি খাম ম'ম' এতিয়া বনোৱা হোৱাৰ পিছত আপোনালোকক দেখাই আছো চাওকচোন কি ধুনীয়া হৈছে তো এয়া চাওক ম'ম' বহাই দিছে গেছত আৰু এইবিলাক বনাই আছে এয়া কি ধুনীয়া একদম এয়া চাওক বনোৱা হোৱাৰ পিছত কেনেকুৱা ধুনীয়া হৈছে একদম বাহিৰৰ যেনেকুৱা ম'ম' একদম সেনেকুৱাই হৈছে ম'ম'টো আৰু চাওকচোন কি ধুনীয়া একদম গাইজ এতিয়া মই পঢ়ি আছো অলপমান এতিয়া মই সায়েন্স পঢ়ি আছো তো এতিয়া মই সায়েন্সৰ চেপ্টাৰ পঢ়ি আছো চাওক এইবিলাক আৰু এইবিলাক সায়েন্সৰ চেপ্টাৰ পৰমাণুৰ গঠন নামৰ চেপ্টাৰটো পঢ়ি আছো এয়া মানে লিখিও আছো এইবিলাক লিখিছো এইবিলাক লিখি চলি আছে তো এতিয়া লিখি কৰি থাকো অলপমান পঢ়িলো তো এতিয়া অলপ টাইম পঢ়ি লৈ কেনে আপোনালোকক লগ পাই আছো আৰু মই টাইকোৱাণ্ডোৰ পৰা আহি পাইছিলোহে বাছ টাইকোৱাণ্ডোৰ পৰা আহি পাই মানে অলপমান ৰেষ্ট ললো চাহ তাহ খালো অলপমান চাহ খোৱা নাই বাৰু গাখীৰে খালো গাখীৰ খাই কেনে এতিয়া অলপমান পঢ়াত বহিছো এতিয়া পঢ়াত বহি কেনে মই ভাবিলো এনে ভিডিঅ' অলপো কৰিলো যিহেতুকে ডেইলি ব্লগ চব বস্তু অলপকে দেখাই থাকিম তো এতিয়া মই অলপ দেৰিকে গোটেই পঢ়া পাতি কৰি কেনে তাৰপিছত এডিটিঙত বহি ৰাতিপুৱা ভিডিঅ'টো আপলোড দিম আপোনালোকে মজাকে এনজয় কৰি চাব আৰু তো ইমান কষ্ট হয় অলপমানতো ছাবস্ক্ৰাইবাৰ কৰি দিয়ক ছাবস্ক্ৰাইবাৰ এটা ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ অলপমান ছাবস্ক্ৰাইব কৰি দিব তো চাওক গাইজ তো এতিয়া বেছি ভিডিঅ' একো নকৰোঁ আৰু এতিয়া মায়ে ভাত বনাই আছে ভাত খাম তাৰপিছত ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব মানে ৰাতিপুৱা টিউশ্যন আছে তো টিউশ্যনতো যাব লাগিব সেইকাৰণে মানে ৰাতিপুৱা আমাৰ 7টাত টিউশ্যন আছে তো যাব লাগিব আৰু সেইকাৰণে এতিয়া মই পঢ়াৰ লগতে চাওক মই পঢ়িও আছোঁ লগতে 5 ষ্টাৰ চকলেটো খাই আছোঁ আৰু 5 ষ্টাৰ চকলেটটো এইবিলাক মোৰ মানে চেলিব্ৰেশ্যন এটা উঠিছিল ন এইবিলাক আছিল মানে বাৰ্থডেত এইবিলাক উঠিছিল সেইকাৰণে আৰু মোৰ একদম পঢ়াৰ আৰাম চাব নেকি এইবিলাক চাওক গোটেই এনেকুৱা একদম বেগ চেগ গাৰু চাৰু লৈ এনেকৈ পঢ়োঁ মই দেখিছে ন এনেকুৱা মই পঢ়ি থাকোঁ সেইবোৰ বাদ দিয়ক এতিয়া ডেইলি ব্লগ মই মানে দি থাকিম আপোনালোকৰ মাজত সদায় দি থাকিম আপোনালোকে চাব আৰু ভাল লাগিলে এটা কমেণ্ট কৰি থৈ যাব আৰু এতিয়া বেলেগ একো নকওঁ আৰু
তো গাইজ চাওক এতিয়া এইবিলাক চাওকচোন মোৰ চুলিবিলাক ইমান দীঘল হৈ গৈছে তো চুলিও কাটিব লাগিব কালি ৰবিবাৰ আছে কালি চুলি কাটিব যাম আৰু তাতেও ভিডিঅ' কৰিম কিন্তু এক্সট্ৰা ভিডিঅ' মানে ডেইলি ব্লগ 2 হ'ব সেইবিলাক চাব সেইবিলাক বেলেগ এক্সট্ৰা বনাই যাই থাকিম ন সেইবিলাক দেখা হ'ব ডেইলি ব্লগ 2 আপোনালোকে দেখা হ'ব মোক চুলি কাটা মানে নিউ লুকছ দেখা হ'ব চাব কি হয় তো আজিলৈ ৰাখিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো আজিলৈ বাই বাই নেক্সট এটা ব্লগত লগ পাই আছোঁ ডেইলি ব্লগ 2ত তো বাই বাই আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু মই ভিডিঅ' আপোনালোকক দিব লাগে আপোনালোকক মই ভিডিঅ' দি আছোঁ আপোনালোকে চাব তো বাই বাই নেক্সট এটা ব্লগত লগ পাই আছোঁ